আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলোঁ। এইফালে মই চায়নক ৰেডি কৰাই আছোঁ। যিহেতু স্কুলত সৰস্বতী পূজা আছে, সেইকাৰণে ভাবিলোঁ চায়নকো লৈ যাওঁ। লগতে মোৰ হাজবেণ্ডকো স্কুলৰ পৰা ইনভাইট কৰিছে সৰস্বতী পূজা বুলি। সেইকাৰণে আমি চবেই ৰেডি হৈ আছোঁ আৰু যোৱাৰ কাৰণে। ফাইনেলি মই আৰু চায়ন হৈ গৈছোঁ ৰেডি, আৰু ৰেডি হৈ চায়নৰ দেউতাকৰ কাৰণে আমি ৰখি আছিলোঁ। দুটামান ফটো আৰু ভিডিঅ' বনালোঁ যিহেতু। प्यार है क्यों सुनूं यूं पहली नजर में বাইদেউসকলে পূজা কৰি আছে। চায়নক লৈ ইমানেই ব্যস্ত আছিলোঁ যে মই ভালকৈ একো ভিডিঅ' কৰিব পৰা নাই। মাজে মাজে অলপ কৰিব ট্ৰাই কৰিছোঁ। চায়নে তাৰ দেউতাকৰ লগত পুৰা খেলি আছে, আৰু চায়নে বল পালে একোৱে নালাগে, ইমানেই বল খেলি ভাল পায়। মোক কিবা এটা খাবলৈ দিলে, সেইটো তিলেৰে বনোৱা আছিলে, কিবা আছিলে মই নামটো পাহৰিলোঁ। তাৰপিছতে খালোঁ চাহ, লগতে লাড়ু। মই চাহ খাই আছোঁ। চাহ যিহেতু মোৰ খুবেই প্ৰিয়, সেইকাৰণে চাহ খোৱাৰ পিছতে খালোঁ মোৰ চবতছে ভাল লগা বস্তুটো সৰস্বতী পূজা বুলি ক'লেই ভাত খাওঁতে খাওঁতে মোৰ স্কুলৰ কথাহে মনত পৰিল। সেইফালে আকৌ আমাৰ ষ্টুডেণ্টে খিচিৰিহে খাই আছিলে। ভাবিলোঁ অকণমান ভিডিঅ' কৰি লৈ যাওঁ। চবেই এনজয় কৰি আছে আৰু খাই আছিলে। এইবিলাক দেখি মোৰ স্কুলৰ কথাই মনত পৰিছিলে, স্কুলীয়া দিনবোৰৰ কথা। আগতে আমি সৰস্বতী পূজা আৰু ফাতেহা এই দুটা দিনৰ কাৰণে কিমান ৱেইট কৰি থাকিছোঁ স্কুল লাইফত। আজি ভিডিঅ' আছিলে এইখিনিয়ে।